তো হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আজি আপোনালোকক লৈ আনিছোঁ গিনিজ বুক ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে প্ৰস্তুতি চলাই থকা অসমীয়া ডেকা গাভৰুসকল। এয়া হৈছে তিনিচুকীয়া জিলাৰ ডিগবৈ মলীয়াবাৰী জুগলি গ্ৰাউণ্ডত। আমাৰ ডিগবৈ বিধায়ক সুৰেণ ফুকন ডাঙৰীয়া, মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাকে আদি কৰি শদিয়াৰ নানা বিধায়কসকলে আহি ইয়াত উপস্থিত হৈছেহি নিজৰ নিজৰ আসনত। আজি ফাইনেল আখৰা চলি আছে গিনিজ বুক ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে, আৰু যিসকলে ইয়াত প্ৰস্তুতি চলাই আছে সেইসকললৈ অলেখ শুভকামনা থাকিল, যাতে তেওঁলোকে ভৱিষ্যত দিনবোৰত এনেদৰে আগবাঢ়ি যাব পাৰে আৰু অসমৰ সুনাম কঢ়িয়াই আনিব পাৰে, তাৰে আশা থাকিল। আৰু বিভিন্ন ধৰণৰ কালচাৰেল প্ৰশিক্ষকসকল আছে, তেওঁলোকে ইয়াত প্ৰশিক্ষণ দি আছে, মাজে মাজে তেওঁলোকে ৰখাই দিছে, অলপ নাচনীসকলক দেখাইছে, ঢুলীয়াসকলকো অলপ শিকাই দিছে, যাতে তেওঁলোকে ফাইনেল প্ৰস্তুতি সম্পূৰ্ণভাৱে একদম নিকাকৈ কৰিব পাৰে, সুন্দৰ হওক যাতে তেওঁলোকৰ প্ৰচেষ্টাসমূহ, তাৰে আশা কৰিলোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। বন্ধুসকল, কপিৰাইটৰ কাৰণে মানে ভালকৈ গানবোৰ দেখাব নোৱাৰিলোঁ, কাৰণ কপিৰাইট এটা ইছ্যু আহি যায় ন, কপিৰাইট ক্লেইম আহি যায়, কপিৰাইট ষ্ট্ৰাইক আহি যায়, সেইকাৰণে ভালকৈ আপোনালোকক গানবোৰ শুনাব নোৱাৰিলোঁ। কিন্তু বিহুসমূহ আপোনালোকে ভালকৈ চাব পাৰিব, তাৰে আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি। এয়া নাচনীসকলক দেখিব পাইছে, কি সুন্দৰ সাজত আহি বিহু আখৰা কৰিছে। ফাইনেল আখৰা যিহেতু ভালকৈতো কৰিবই লাগিব, আৰু তেওঁলোকৰ ওপৰতে আমাৰ বহুত আশা, যাতে তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ নামটো চবতকৈ আগত উজ্বলি থাকে, তাৰে আশা থাকিলে। ঢুলীয়াসকলকতো দেখিছেই, মানুহ বহুত ভিৰ, প্ৰায় 500মান নাচনী লৈ কেনে এয়া বিহুৰ প্ৰস্তুতি চলাই থকা হৈছে। ধুনীয়াকৈ মাইকত ধুনীয়াকৈ গান বজাই দিয়া হৈছে আৰু নাচনীসকলক নাচিব দিয়া হৈছে। বিহু বুলিলে আৰু কিনো ক'ম ৰাইজসকল, একদম গা ৰাইজাই কৰি যায়, আৰু বিহুৱেই মেইন। তাতে এইবাৰ আমাৰ অসমৰ বিহু গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত নাম দৰ্জ কৰিব গৈ আছে, তাক লৈ আমি নথৈ আনন্দিত, নথৈ সুখী। আপোনালোকে চাই থাককচোন ভিডিঅ'টো, আৰু ভিডিঅ'টো যদি চাই ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এনেকুৱা আৰু ভিডিঅ' আপোনালোকক দেখাবলৈ মই যত্ন কৰিম। তাতে এতিয়া বিহু আহি আছে, আপোনালোকে আৰু ভিডিঅ' নতুন নতুন পাই থাকিব। বিভিন্ন ধৰণৰ অনুষ্ঠানসমূহত মই গৈয়ে থাকোঁ, তেওঁলোকৰ অনুষ্ঠানসমূহতে আপোনালোকক দেখাবলৈ যত্ন কৰিম। এয়া দেখিবলৈ পাইছে চাইনবোৰ্ডত লিখা আছে তিনিচুকীয়া লেক। আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ সকলো সমষ্টিৰ নাচনীসকল আছে, ঢুলীয়াসকল আছে, চবেই কেমেৰা কৰিয়ে আছে। ইয়াত নিউজ লাইভো আহিছে, তেওঁলোকেও কেমেৰা কৰি আছে। ময়ো অলপ ভাবিলোঁ আপোনালোকক দেখাওঁ বুলি কেমেৰা কৰিব ল'লোঁ। খুবেই ভাল লাগিছে আজি। ময়ো যদি এপাক নাচিব পৰা হ'লে ভালেই লাগিলেহেঁতেন, কিন্তু এওঁলোকৰ প্ৰস্তুতিৰ মাজত ব্যাঘাত জন্মাব নোৱাৰোঁ। আমাৰ যেতিয়া বিহু আহিব আৰু তেতিয়া অলপ এপাক কঁকাল ঘূৰাই নাচিম আৰু ভাল লাগিব। আচ্ছা বন্ধুসকল, ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ লাইক এটা কৰি দিব। বাই বাই।